নমস্কাৰ বন্ধু, ৱেলকাম টু মাই চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আপোনালোকৰ বাবে বহুতটা ভাল খবৰ যে যিসকল পৰীক্ষাৰ্থীয়ে ছেকেণ্ড লিষ্টৰ বাবে অপেক্ষা কৰি আছে, DSS ADR হওক বা ফৰেষ্ট গাৰ্ডে হওক, যিহৰ ছেকেণ্ড লিষ্টৰ বাবে অপেক্ষা কৰি আছে, আপোনালোকে নিশ্চয় গম পায় যে কিছুদিনৰ আগতে DSS ADR ৰিজাল্টসমূহ দিয়া হৈছিলে, কিন্তু তাত আপোনাৰ ভয়ংকৰ অভাৰলেপিং সৃষ্টি হৈছিলে। আপোনালোকে DSS গ্ৰেড 4 পৰীক্ষাতে দেখিছিলে যে এজন মানুহৰ 47টা পোষ্ট 50টা পোষ্ট এনেদৰে উত্তীৰ্ণ হৈছিলে, আৰু আপোনালোকে দেখিলে যে DSSৰ আপোনাৰ 2000 গ্ৰেড 4 পোষ্ট আছিলে, কিন্তু তাৰ মাত্ৰ 1600 পোষ্টহে ৰিজাল্ট দিব পাৰিলে। মানে বাকীখিনি অভাৰলেপিঙৰ বাবে পদখিনি থাকি গ'ল। তেনেকৈ লখিমপুৰ মেডিকেল কলেজত তেনেকৈ বহু পোষ্ট আপোনাৰ গ্ৰেড 4 গ্ৰেড 3 পোষ্ট অভাৰলেপিঙৰ ওপৰত থাকি গ'ল, কিন্তু সেই পদখিনিৰ ছেকেণ্ড লিষ্টৰ ব্যৱস্থা হ'ব নহয়, এই কথাৰ ওপৰত এতিয়া বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছে বহুতো কেণ্ডিডেটে। আপোনালোকে দেখিব পাৰিছে যে বহুতো কেণ্ডিডেট কাৰ্যসূচী লৈছে। মই সেই আপোনালোকক প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ ভিডিঅ' দেখুৱাম, কিন্তু তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টো যে লাইক কৰি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, তেতিয়া চৰকাৰৰ দৃষ্টিগোচৰ হ'ব বা আপোনালোকৰ ছেকেণ্ড লিষ্টৰ কাৰণে ব্যৱস্থা কৰিব। কাৰণ আপোনালোকৰ 1 পৰা 15 দিনৰ পিছত আপোনালোকৰ জইনিঙৰ লাষ্ট ডেট আছিলে, কিন্তু 15 দিনৰ পিছত এতিয়া ADR কাৰণে ছেকেণ্ড লিষ্টৰ ব্যৱস্থা কৰিব বুলি কৈছে, কিন্তু হ'লেও কিন্তু DSSৰ আপোনালোকে ছেকেণ্ড লিষ্টৰ ব্যৱস্থা কৰিব নে তেতিয়াহে গম পাব। কাৰণ ভিডিঅ'টো আপোনালোকৰ চৰকাৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে এইটোৱে শেষ সময়। আজি আপোনাৰ 12 তাৰিখ হৈ গ'ল আৰু আপোনাৰ 3 দিন সময় আছে। 3 দিনৰ সময়ৰ ভিতৰত যদি চৰকাৰৰ মনত যদি ছেকেণ্ড লিষ্টৰ ব্যৱস্থাৰ কাৰণে যে এটা মনত যদি জাগ্ৰত হয়, তেতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্ট হোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে আপোনালোকে ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু চৰকাৰে এই ভিডিঅ'টো দৃষ্টিগোচৰ কৰক যে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হৈছে। মই আপোনালোকক কি প্ৰতিবাদ আছে মই আপোনালোকক ভিডিঅ' দেখাই দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বুলি কৈছে সেয়া আচলতে হ'বগৈ 25,000। 44,000 চাকৰি নহয় কাইলৈ 1 লাখ, সেইকাৰণে পূৰণ নহয়গৈ। মানে গণি চাকৰি দিয়াৰ যিটো প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিত পালন কৰিব লাগে। কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অভাৰলেপিং সমস্যা সমাধানৰ কাৰণে 1 জুলাইত আৰু এখন তেওঁ আকৌ নতুনকৈ বিজ্ঞাপন দি চাকৰি তাৰ কাৰণে মুকলি কৰিব। আমি এই কথাটো গ্ৰহণ কৰিব নোৱাৰো, কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো। কাৰণ কেইদিনমানৰ আগতে ৰাইজৰ পইচা টকা পইচা খৰচ কৰি এটা পৰীক্ষা পাতিছে, এই কেইদিনমান হৈছে। সেই পৰীক্ষাটোৰ প্ৰায় তাত যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছিলে তাৰ পৰা কিয় এখন পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব নোৱাৰে? তাৰ লগতে যি কিছুমান প্ৰাৰ্থী আছে যাৰ নেক্সট টাইম পৰীক্ষা দিব নোৱাৰে তেওঁলোকৰ বয়সটোৰ কাৰণে। সেইকাৰণে চৰকাৰে ইতিমধ্যে এটা পৰীক্ষা পাতি গৈছে, কেইদিনমান হৈছে, আৰু আইন অনুসৰি বিধিসন্মতভাৱে এটা প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়া অনুসৰি এখন পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব পাৰে। এই পৰৱৰ্তী তালিকা এখন অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ জৰিয়তে পৰৱৰ্তী তালিকা নুলিয়াই আকৌ পৰীক্ষা পাতিম বুলি এটা আচলতে চমক দিব বিচাৰিছে। কাৰণ তেওঁলোকে নিজৰ যি ভুল হৈছে সেই ভুলটো তেওঁলোকে এতিয়া লাহে লাহে বুজি পাইছে, যিটো প্ৰথম পৰ্যায়ত তেওঁ অস্বীকাৰ কৰি আছিল। সেইকাৰণে যিটো 1 লাখ চাকৰিৰ নামত আচলতে যিটো এটা মিথ্যাচাৰ চলি আছে, সেই মিথ্যাচাৰক আমি চেলেঞ্জ কৰিছো। কাৰণ 1 লাখ চাকৰিটো নহয়, 51,000 চাকৰিৰ নামত আচলতে 25,000হে হ'বগৈ। আমি এই ফিগাৰটো চেলেঞ্জ কৰিছো আৰু আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয়, আপুনি অসমৰ যুৱক যুৱতীক প্ৰতাৰণা নকৰিব। এটা সুন্দৰভাৱে এটা পৰীক্ষা হৈছে, এই পৰীক্ষাটোৰ ভিত্তিতেই যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকক লৈয়ে পৰৱৰ্তী তালিকাখন প্ৰকাশ কৰক। ইয়াৰ লগতে আমি অন্য এটা বিষয় কৈছো যে 4ৰ্থ বৰ্গৰ পদত তাতে এটা যোগ্যতাৰ ক্ষেত্ৰত এটা সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে, কিন্তু বহু উচ্চ শিক্ষিত যুৱক যুৱতীয়ে ইতিমধ্যে বাছনি হ'বলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত পৰীক্ষা সঠিকভাৱে তেওঁলোকৰ ডকুমেণ্টছখিনি পৰীক্ষণ হ'ব লাগে। কাৰণ আজি যিজন যোগ্য, যাৰ যিটো যোগ্যতা আছে, সেই যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ যি নিৰীখ দিয়া আছিলে তাৰ ভিত্তিত আচলতে হ'ব লাগে। কিন্তু এতিয়া উচ্চ শিক্ষিতসকলে যদি সেইখিনি পদ লৈ লয়, স্বাভাৱিকতে যি যোগ্য, যিসকলে ন্যায়সংগতভাৱে পাব লাগে তেওঁলোক বঞ্চিত হ'ব। সেইকাৰণে আমি আহ্বান জনাইছো যে আমাৰ কথা শুনক, অসমৰ যুৱ সমাজৰ কথা শুনক, নহ'লে আগন্তুক সময়ত কিন্তু ইয়াৰ জবাব অসমৰ যুৱ সমাজে দিব। আগন্তুক সময়ত আমি প্ৰাৰ্থীসকলক লৈ সকলোৱে আমি আগবাঢ়ি আমি নিশ্চিতভাৱে আমি বিভিন্ন পন্থা ল'ম। আমি এতিয়া অনুৰোধ জনাইছোঁ আগন্তুক সময়ত কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য, কাৰণ এয়া যুৱ সমাজৰ প্ৰতাৰণা হ'ব। আমি এতিয়াও অনুৰোধ জনাইছোঁ, এতিয়াও সময় আছে, কাইলৈ নিযুক্তি পত্ৰ বিতৰণৰ সময়ত আমি মাত্ৰ এটা ঘোষণা বিচাৰিছোঁ। আপুনি ঘোষণা কৰক যে আমি পৰৱৰ্তী তালিকা এখন প্ৰকাশ কৰিম, আৰু পৰৱৰ্তী তালিকাখন আমি যিসকল অৱতীৰ্ণ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ মাজৰ পৰাই প্ৰকাশ কৰিম। এই ঘোষণা, এই অনুৰোধ আমাৰ যদি মানি লয় তেন্তে আমি খুব ভাল পাম, আৰু আমি তেতিয়া সম্পূৰ্ণৰূপে আমি এই কথাত তেওঁলোকৰ আমি গুণানুকীৰ্তন কৰিম। কাৰণ 51,000 পদত গণি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আচলতে পালন হ'ব।
যিহেতু আগন্তুক সময়ত আমি ৰাজপথত নামিবলৈ বাধ্য, আগন্তুক সময়ত আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য আৰু এতিয়া গতিকে আপোনালোকে ভিডিঅ' দেখিলে আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে কি কমেণ্ট কৰিব বিচাৰে কমেণ্ট কৰি জনাব পাৰে। লগতে আপোনালোকে ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক, তেতিয়া আপোনালোকৰ চৰকাৰ দৃষ্টিগোচৰ হোৱা ফেচবুক হোৱাটছআপ সকলোতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ আগলৈ